খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে ভালে আছে আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ যদি আপোনালোকে নতুন তেনেহ'লে মই কওঁ যে মোৰ নাম বৰষা আৰু আপোনালোকক মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময়ৰ পৰা অলপ সময় উলিয়াই অলপ ক্ষণ উলিয়াই মোৰ চেনেলটোক প্লিজ সাবস্ক্ৰাইব কৰি দিব মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে বহুত ভাল ভাল কমেণ্ট কৰিছে এইবিলাক কমেণ্ট কৰিছে আপোনালোকৰ ভাল ভাল কমেণ্টবোৰে মোৰ কামত আৰু অধিক আগবাঢ়ি যোৱাত অভিৰুচিত কৰে মোক গতিকে অশেষ অশেষ ধন্যবাদ আজিৰ ভিডিঅ'টো হ'ব টেষ্টিং দ্য মোষ্ট পপুলাৰ ভাইৰেল হেকছ আপুনি সকলোৱে জানো যে ইউটিউবত 5 মিনিটছ ক্ৰাফ্টৰ হেকবিলাক ইমান পপুলাৰ আৰু সকলোৱে টেষ্টিং কৰে চ' আমিও ভাবিলোঁ যে টেষ্ট কৰোঁ বাস্তৱত হয়নে নহয় পৰীক্ষা কৰি চোৱা যায় আৰু ইয়াৰ কাৰণে মোৰ ভণ্টি মোৰ ভণ্টি আৰু মোৰ ভাইটিকৰ লগত মই আজি ভিডিঅ'টো কৰিম আৰু হয়নে নহয় কি হয় কি নহয় সকলোখিনি চাম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া ফাৰ্ষ্ট হেকটো কৰিম তাৰ কাৰণে আমি চাই লওঁ কি আছে মানে ইয়াতে দেখাইছে যে এটা কি মেছৰ বাকচত চাৰ্পনাৰটো আঠা লগাই দিয়ে আৰু মানে তেতিয়া চাৰ্পনাৰ লেতেৰাবিলাক বাহিৰত নেপেলালেও হয় মানে বক্সৰ ভিতৰত কৰা হয় গতিকে আমি এইটো কৰিম গতিকে বলক গতিকে আমি কৰিলোঁ এইটো হৈছে মেছৰ বাকচ আৰু এইটো চাৰ্পনাৰটো ইয়াতে লগাইছোঁ চাৰ্পনাৰটো ইয়াতে লগাইছোঁ আৰু ইয়াতে আমি চাৰ্ভ কৰিব পাৰোঁ লেতেৰাবোৰ বাহিৰত নোলায় গতিকে এইটো হৈছে ইয়াক আমি 10ৰ ভিতৰত কিমান পইণ্ট দিবি এইটো হেকক ইজিও হয় ন গতিকে 10ৰ ভিতৰত 9 মান দিব 9 মান দিব পাৰি ঠিক মই 10ৰ ভিতৰত 9 দিছোঁ ঠিক আছে এতিয়া আমি যাম হেক্স 2 লৈ বলক এতিয়া নেক্সট হেকটো হৈছে যে আমি ফ্ৰিজত কেতিয়াবা ধৰা নেমু বিলাহী কাটি আধা কাটি থৈ দিওঁ আৰু তাৰ কাৰণে মানে সেইটো বেয়া হৈ যায় বা পচি যায় তেনেকুৱা চ' এইটো মানে তাৰ কাৰণে এটা কি কয় ঢাকনি দি দিয়ে ঢাকনি দি দিয়ে চ' সেইটো বনোৱাটো দেখাইছে আমি চাওঁ এইটো বহুত ইজি দেখাত আমি ট্ৰাই কৰি চাওঁ আমি এই ঢাকনিটো বনালোঁ আৰু এতিয়া এইটো এনেকৈ ফাৰ্ষ্ট কাটি লৈছিলে আমি কাটি লৈ এনেকৈ থৈ দিব পাৰি ফ্ৰিজত যোনটো বেয়া নহয় কিন্তু তাতে মানে প্লাষ্টিকৰ দেখাইছিলে আমাৰ মানে প্লাষ্টিকৰ যোনটো সেইটো নাই আৰু এইটো বনাইছে ইয়ে বনাইছে চব আমি আৰু এইও বনাইছে এই কাটা কৰি দিছে এই বনাইছে আৰু মই একো কৰা নাই মাই দিয়া দিছোঁ এতিয়া নাম্বাৰ এইটো হেক্সক কিমান নাম্বাৰ দিবি 10ৰ ভিতৰত 7-8 মান দিব পাৰি 8 মই 7.5 দিছোঁ ইমান ভাল হোৱা নাই নাম্বাৰ 3 হেক্স 2 লৈ গৈছোঁ বলক এতিয়া নাম্বাৰ 3 হেক্স 2 হৈছে যে মানে নেপকিন কাগজেদি ফুল বনাই দিয়ে ইয়াতেতো ধুনীয়া ফুল বনোৱা দেখাইছে নাজানো আমি পাৰোঁ নে নোৱাৰোঁ গতিকে ট্ৰাই কৰোঁ চাৱা গতিকে দুখন নেপকিন লৈ এনেকৈ জাপ কৰি দিছে জাপ কৰি কালাৰ এটা ধুনীয়া ফুল হৈ গৈছে চ' আমিও ট্ৰাই কৰি আহোঁ
একচুৱেলি হয়ো তাত যিবোৰ দেখায় সেইবোৰ ইমানো চব মানে সকলোবিলাক ইমান পাৰফেক্ট নহয় কিছুমান হয় কিছুমান নহয় গতিকে ডুপ্লিকেট এইটো আমাৰ ডুপ্লিকেট যেন লাগিছে এইটো একোৱে নহ'ল এইটো এইটো মানে এনেকুৱা হ'ল যে মানে জাবৰৰ নিচিনা নাকমোচা কাপোৰৰ নিচিনা হৈছে এইটো একেবাৰে এইটো কিমান নম্বৰ দিবি তই এইটো 10ৰ ভিতৰত 2 মান দিব মই পাৰি এইটো 0 দিম একেবাৰে 0 কাৰণ অলপ হলেতো ট্ৰাই কৰিছো ন ট্ৰাই কৰিছো কিন্তু অকমান ফুলৰ নিচিনা লাগিছে বাৰু যদি আমি এনেকে যদি দিওঁ গতিকে 2 দিব পাৰি বাৰু 2 দিছে বাৰু বাৰু যি কি নহওক এতিয়া আমি আগবাঢ়িছো নাম্বাৰ 4 হে কৰো বলক এতিয়াৰ হেকটো দেখাইছে যে এটা কুচন কভাৰ বনায় গাৰু কভাৰ বনাই মানে কি মানে নিজে টি চাৰ্ট বা কিবা পুৰণা কাপোৰ কাটি পেলাই গাঁঠি মাৰি পেলাই সেনেকুৱা বনাইছোঁ দেখাত খুব বেছি মানে ইজি লাগিছে আৰু এইটো 5 মিনিটছ ক্ৰাফ্টৰ হেক্স নহয় এইটো মই দি দিম কি ইউটিউব চেনেলৰ সেইটোৰ মানে হেক্স গতিকে আমি চাওঁ এইটো যাই থৈ শেষত খুব ধুনীয়া হৈছে আৰু মানে আমাৰো ট্ৰাই কৰিবলৈ মন গ'ল চ' আমি ট্ৰাই কৰি আহোঁ হয়নে নহয় চাম গতিকে বলক কিমান কষ্ট কিবা কাটি বালি তত পোৱা নাই এনেইটো 2 মিনিটতেই হোৱা দেখা যায় কিন্তু ইয়াতে 10 মিনিট চ' আমি ট্ৰাই কৰিলোঁ আৰু খুব বেছি ধুনীয়া হৈছে চ' ফাৰ্ষ্টতে আমি ট্ৰাই কৰিছোঁ এইটো চ' আমি ফাৰ্ষ্টতে ট্ৰাই কৰিছোঁ এইটো গাৰু ইফালতো নেদেখাওঁ কাৰণ এইটো আমি ট্ৰাই কৰিছিলোঁ পুৰণা কাপোৰেদি যোনটো বহুত লেতেৰা কাপোৰ কাৰণ হয়নে নহয় ঠিক নাই ন চ' এইটো আছিলে এইটো ফাৰ্ষ্ট গাৰু আৰু নেক্সট হ'ল এইটো আপোনাৰ এইটো ধুনীয়া মানে এইটো নেক্সট টাইম ভালো দেখিছে আৰু মানে হৈছে আৰু ইয়াতে মানে চিলাই দিলে কৰিব নালাগে কোনো দৰকাৰ নাই সেইকাৰণে ভাল আৰু তো আমি কৰিব পাৰিছোঁ চ' আপোনালোকে এইটো ঘৰত ট্ৰাই কৰিব পাৰে এইটো হেক্স ইউজফুল বহুত বেছি ব্যৱহাৰিক তো কিমান নাম্বাৰ দিবি মই 10ৰ ভিতৰত 10 দিম এইটো ময়ো 10ৰ ভিতৰত 10 দিম গতিকে বলক আমি নেক্সট 5 নম্বৰ হেক্সটোলৈ আগবাঢ়ো হেক্স কয় নে হেক जो भी हो আগবাঢ়ো 5 নম্বৰ হেক্সটো হৈছে মই ফাৰ্ষ্টতে কৈছিলোঁ 6 নম্বৰ 6 নে 5 নাজানো যি নহওক এইটো 5 নম্বৰ হেক্স আমাৰ 5টা ট্ৰাই কৰিছিলোঁ 5টাৰ ভিতৰত এটা আমাৰ নহ'ল বাকী 4টাই হৈছে ভাল হওক বেয়া হওক পাৰে তাৰ ভিতৰত এইটো মোৰ অলপমান খুব বেছি ইউজফুল যেন লাগিছে গতিকে চাওঁ কি হয়নে নহয় এইটো দুডাল ষ্ট্ৰ দি চিপছ এটা ফল্ড কৰিছে যাতে চিপছটো নপৰে মানে আমি কেতিয়াবা চিপছ বা তেনেকুৱা ধৰণৰ পেকেটৰ বস্তু খাওঁ আৰু খাই আধা খোৱা হ'লে আমাৰ খাব ইচ্ছা নাযায় তেতিয়া সেইখিনি আমি কি কৰোঁ এইটো খোলা ৰাখিলে এইটো পাম যায় ন তাৰপিছত সেমেকি যায় পাম যায় সেমেকি যায় চ' সেইটোৰ কাৰণে মানে ইয়াতে দুটা ষ্ট্ৰ লৈ কৰিছে আমি চাওঁ কৰি কি হয় কি নহয় গতিকে বলক এইটো আমি কৰিছোঁ চিপছ এইটো চিপছ আধা খোৱা চিপছ আছিলে তাতে ষ্ট্ৰ তাতে দুটা ষ্ট্ৰ লৈ কৰিছোঁ অ'কে গতিকে এইটো হৈছে চিপছৰ যোনটো হেক্স আৰু এইটো চাওক একদম পৰি নাযায় আৰু এইটো আমাৰ গোটেইকেইটাৰ ভিতৰত মোৰ এইটো বেছি মানে ভাল লাগিছে যোনটো আমি ইউজফুল হয় আমি ব্যৱহাৰ কৰিব পাৰোঁ এইটো ইজি পাইছে এইটো নকৰোঁ আৰু চবতছে এটা কথা কয় এইটো চিপছ নকওঁ কাৰণ এইটো আমি যেতিয়া কৰিছোঁ তেতিয়াই চিপছবিলাক আমি খাই থৈ দিছোঁ আৰু এতিয়া ইয়াতে একো নাই মই নাপালোঁ ভাগত তই নাছিলি ইয়াতে এইবোৰ জাবৰবোৰ আছে যি নহওক সেইটো কথাই চ' এইটোৰ কিমান নম্বৰ দিবি 10ৰ ভিতৰত 20 10ৰ ভিতৰত তই 10ৰ ভিতৰত 9 দিব পাৰি মই 10ৰ ভিতৰত 10 দিম মই 10 দিছোঁ মই 10 চ' আজিৰ এইটো ভিডিঅ' যোনটো হেক্স
টেষ্টিং লাইফ হেক্স। চ' আজি ফাৰ্ষ্ট টাইম কৰি চালোঁ কেনেকুৱা কি হয়, আৰু মানে দেখাত বহুত সহজ যেন লাগে, কিন্তু যেতিয়া আমি কেমেৰাৰ পিছত কৰোঁ বহুত টাইম লাগে। আৰু এনেই ঘৰত থাকি আছোঁ, গতিকে আমি মানে ইহঁত দুটাৰো আহাৰ খুব বেছি ইচ্ছা মোৰ ভিডিঅ'ত, মোৰ চেনেলটিত। গতিকে ইহঁতক লৈনো মই কি ভিডিঅ' কৰোঁ, মেইনলি মই বাঁহীৰ ভিডিঅ' কৰোঁ। কিন্তু এতিয়া মোৰ বাঁহীৰ কোনো এটা গান উঠাবলৈ আয়ত্ব কৰিবলৈ সময় লাগে, সেইকাৰণে মই বাঁহীৰ ভিডিঅ' দিয়া নাই। গতিকে এনেকুৱা ধৰণৰ চেলেঞ্জ ফান ভিডিঅ' দি আছোঁ, কিন্তু অতি শীঘ্ৰে মোৰ এটা নতুন প্ৰকল্প, এটা নতুন প্ৰজেক্ট আহি আছে, গতিকে তাৰ কাৰণে ষ্টে টিউন। আৰু আজিৰ ভিডিঅ'টো কৰি কেনেকুৱা লাগিছে? মোৰতো ভালেই লাগিছে। মোৰো ভাল লাগিছে। গতিকে আজিৰ ভিডিঅ'টো মোৰো ভাল লাগিছে কৰি, আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো আঁকোৱালি ল'ব আৰু মৰম দিব, আশীষ দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটিক। আৰু এটা কথা কওঁ যে মোৰ বহুতে চাব পাৰি ইয়াতে, বহুতে মানে ছাবস্ক্ৰাইব নকৰি পেলাই অকল ভিডিঅ'টো চাই, গতিকে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ তেতিয়া ভাল লাগে, অলপমান কামত এইৰো মনটো ভাল লাগে আৰু কামত মানে আগবাঢ়িব মন যায় আৰু আগবাঢ়িব ইচ্ছা যায়। গতিকে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল পায় মৰম দিব, আৰু ভাল নাপালেও আপোনালোকৰ বেয়া পোৱাখিনিক ভাল পোৱা হিচাপে মই গ্ৰহণ কৰি ল'ম। গতিকে মোৰ চেনেলটি কি ক লাইক, কমেণ্ট, তই ক। সাবস্ক্রাইব কৰিব। বা হৈছে দেখোন, এই একবাৰতে ছাবস্ক্ৰাইব কৰিব নোৱাৰি, বাট ষ্টিল হৈছে। আৰু আমাৰ তিনিটাক কেনেকুৱা লাগিছে জনাব, ইহঁত দুটাক অলপমান মৰম দিব, ভাল ভাল কমেণ্ট দিব পাৰোঁ। আহিছেই মই আগৰ ভিডিঅ'টোত এই লগত যোনবোৰ কৰিছোঁ, চ' এইটো ভিডিঅ'কো যেন মৰম দিয়ে, আশীষ দিয়ে। গতিকে শেষত ক'ম যে আপোনালোকৰ মৰমৰ অবিহনে মোৰ এই যাত্ৰাটো কেতিয়াও সম্ভৱ নহয়, গতিকে যথা সম্ভৱ মৰম আৰু আশীৰ্বাদ দিব। আৰু আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। বাই বাই। বাই বাই।